সাধুটোৰ নাম শহা আৰু কাছ। এখন ডাঙৰ অৰণ্য আছিল। অৰণ্যখনত বিভিন্ন জীৱ-জন্তুৰ লগতে এটা শহা আৰু এটা কাছয়ো বাস কৰিছিল। এদিনাখন দুপৰীয়া এটা কাছই গছৰ ওচৰত জিৰণি লৈ আছিল। শহাপহুটোৱেও নিজক লৈ বৰ গৰ্ব অনুভৱ কৰিছিল, কাৰণ সি বেগেৰে যাব পাৰে। কাছৰ ধীৰ গতিক সি সদায় উপহাস কৰিছিল। এদিন শহাই কাছৰ ওচৰলৈ গৈ ক'লে, ব'লা আমি দুয়োজনে দৌৰ প্ৰতিযোগিতা কৰোঁ। কাছয়ো কথাটোত হাঁহি মুখে সন্মতি দিলে। এদিন ৰাতিপুৱাই দুয়োজনে প্ৰতিযোগিতা আৰম্ভ কৰিলে। শহাই বহুত বেগত দৌৰি বহু দূৰ পালেগৈ। পিছে কাছয়ো বহু পিছত থাকি গ'ল। শহাই বহু দূৰ গৈ পোৱাৰ পিছত ভাবিলে যে কাছ আহি পাবলৈ বহুত সময় লাগিব, গতিকে অলপ সময় গছৰ ছাঁতে জিৰাই ল'ব পাৰিব। শহাই সময়ৰ কথা একো গমেই নাপালে আৰু সি গছৰ তলত গভীৰ নিদ্ৰাত পৰিল। সেই সময়তে কাছই লাহে লাহে শহাক পাৰ হৈ গ'ল আৰু নিজৰ লক্ষ্যত উপনীত হ'ল। শহাই শুই উঠি দেখে যে কাছই নিজৰ লক্ষ্যত উপনীত হ'ল আৰু সি পৰাজিত হৈছে। নীতি শিক্ষা: ধৈৰ্যৰে কাম কৰিলে সদায় জয়ী হয়। সাধুটোৰ নাম শহা আৰু কাছ। এখন ডাঙৰ অৰণ্য আছিল।